এতিয়া মই ক্লাস 10 ত্ৰিগোণমিতি চেপ্টাৰটোৰ সম্পৰ্কে অলপ আলোচনা কৰিম এই চেপ্টাৰটো হৈছে তোমালোকৰ 7 নম্বৰ চেপ্টাৰ এই চেপ্টাৰটোৰ বিষয়ে অলপ আলোচনা কৰিম মই এটা অংক কৰি দেখাম দুটা সূত্ৰ কেনেকৈ ব্যৱহাৰ কৰে আমাৰ আছে সূত্ৰ sin a plus b equal to sin a cos b plus cos a sin b আৰু এটা আমাৰ সূত্ৰ আছে cos a minus b equal to cos a plus b cos a plus b সূত্ৰটো ব্যৱহাৰ হ'ব যেহেতু cos a cos b minus sin a sin b এই সূত্ৰটা প্ৰয়োগ কেনেকৈ আমাৰ হ'ব তেনেকুৱা প্ৰয়োগ হোৱা এটা মই অংক লৈছোঁ sin 75 ডিগ্ৰী plus cos 75 ডিগ্ৰী সমষ্টি sin 75 ডিগ্ৰী plus cos 75 ডিগ্ৰী মান নিৰ্ণয় কৰিব লাগে sin 75 cos 75 ডিগ্ৰী equal to sin 75 to আমি 45 ডিগ্ৰী plus 30 ডিগ্ৰী সমষ্টি হিচাপে লিখিব পাৰোঁ 45 plus 30 75 plus ঠিক তেনেদৰে cos 75 টো আমি লিখিব পাৰোঁ 45 plus 30 45 ডিগ্ৰী plus 30 ডিগ্ৰী 75 equal to sin 45 ডিগ্ৰী plus 30 ডিগ্ৰী এই ইয়াৰ ক্ষেত্ৰত আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ sin a plus b = sin a cos b plus cos a sin b so sin a cos b plus cos a sin b plus ইয়াৰ ক্ষেত্ৰত আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ cos a plus b = cos a cos b minus sin a sin b তে ইয়াত হ'ব cos a cos b minus sin a sin b cos a cos b minus sin a sin b equal to এবাৰ sin 45 ডিগ্ৰী মানটো হৈছে 1/√2 into cos 30 ডিগ্ৰী মানটো হৈছে √3/2 plus cos 45 ডিগ্ৰী মানটো হৈছে 1/√2 into sin 30 ডিগ্ৰী মানটো হৈছে 1/2 plus আকৌ প্লাস আছে cos 45 ডিগ্ৰী আকৌ 1/√2 আগতে লিখা হৈছে sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী মান একে হয় 1/√2 আকৌ cos 30 ডিগ্ৰী মানটো √3/2 minus sin 45 ডিগ্ৰী 1/√2 into sin 30 ডিগ্ৰী 1/2 equal to এটো পূৰণ কৰিলে √3/2 পাম প্লাস এই দুটা পূৰণ কৰিলে 1/2 পাম প্লাস এই দুটা পূৰণ কৰিলে √3/2 পাম মাইনাস এই দুটা পূৰণ কৰিলে আমাৰ আহিব 1/2 এবাৰ প্লাস 1/2 আৰু মাইনাস 1/2 এটো মাইনাস হৈ এটো 0 হ'ব আমাৰ থাকিব √3/2 plus √3/2 equal to লসাগু 2√2 হ'ব যেহেতু লসাগু 2√2 হ'ব তো আমি লিখিব পাৰোঁ √3 এনেকুৱা দুটা আছে একচুয়ালি √3 plus √3/2 equal to 2√3 plus √3 2√3 divided by 2√2 equal to 2 1 ja 2 equal to √3/2 equal to √3/2 আমি উত্তৰটো এইটো পাই ত্ৰিগোণমিতি চেপ্টাৰৰ সম্বন্ধে আলোচনা মই ইয়াতে সামৰণি মাৰিলোঁ।